everyone. ये ड्रोन्स वीडियो है। Hi everyone, welcome to my channel. কেনে আছে সকলো আশা কৰো খুব ভালে আছে সুখে শান্তিৰে আছে সকলোবোৰ আজি নাৰ্সাৰীলৈ আহিছো সুবিধা পালেই নাৰ্সাৰী লাগিলে টাব থাবলৈ জায়গা হওক বা নহওক আপোনালোকৰো হয় চাগে এনেকুৱা বন্ধুসকল এইখিনিতে মই আপোনালোকক এটা কথা ক'ব লাগিব নহলে আপোনালোক কনফিউজ হৈ যাব কাৰণ মোৰ ভিডিঅ'ত আপোনালোকে দুটা এনভায়ৰনমেন্ট পাব এটা হৈছে মোৰ ফ্ল্যাট লাইফ আৰু এটা মোৰ একচুয়ালি মোৰ ঘৰ দুটা এটা হৈছে মোৰ ফ্ল্যাটত এটা হৈছে নেচাৰেল এনভায়ৰনমেন্টত মোৰ এটা ঘৰ আছে যেটোত আপোনালোকে অলৰেডি দেখা পাইছে তো কেতিয়াবা মই ইয়াত থাকো কেতিয়াবা তাত থাকো তো দুটা এনভায়ৰনমেন্ট আপোনালোকে বেলেগ পাব মানে কনফিউজ হৈ যাব সেই কাৰণে মই আপোনালোকক কৈ দিব লগা হৈছে এতিয়া মই আছো ফ্ল্যাটত সো মই অলমান নাৰ্সাৰীলৈ আহিছো কিছুমান মোৰ সৰুৰা বস্তু কিনিবলগীয়া আছে তাৰ পিছত মই যাম নেচাৰেল এনভায়ৰনমেন্টত যেটো মোৰ ঘৰ আছে হেতু ঘৰলৈ যাম হেতু ঘৰৰ নাম হৈছে নাজভিলা মই ইয়াৰ পৰা তালৈ যাম নাজভিলাত গৈ পেলাই মই আপোনালোকৰ লগত ডেল কাৰ্নেগীৰ মোৰ ভাল লগা কিছুমান কিতাপৰ কথা মই আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিঅ'টো চাই থাকিব শেষলৈকে খুব ভাল পাব আশা কৰো আৰু বন্ধুসকল মোক ইনষ্টাগ্ৰামত ফলো কৰিবচোন কাৰণ মই ইউটিউবৰ যিমানবিলাক ভিডিঅ' আপলোড কৰো ইনষ্টাগ্ৰামত গোটেইবিলাক মই আপডেট দিও আপোনালোকে আগতীয়াকৈ পাই যাব সো ইনষ্টাগ্ৰামত ফলো কৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি মোৰ সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিব বেল আইকন প্ৰেছ কৰিলেহে আপোনালোকে মোৰ ভিডিঅ' নটিফিকেশ্যন সোনকালে পাই যাব এতিয়া মই ঘৰলৈ ঘূৰি আহিছো বেছ গধুৰ হৈছে কাৰণ মাটিয়ে ছাটিয়ে আছে আপোনাৰ ফুলৰ যিখিনি পুলি আনিছো মই মাটিখিনি ভিজা কাৰণে বেছ গধুৰ হৈছে দানিবলৈ মোৰ অকলে অকন অসুবিধা হৈছে তো একো নাই এনেকে ধৰণৰ বজাৰ কৰি সাংঘাতিক ভাল লাগে তাকো ফুলৰ বজাৰ কৰিলেতো আৰুই ভাল লাগে এইটো কি দেখিছেনে ৰবাব টেঙা খাইনে বাৰু আপোনালোকে বতৰৰ বস্তু বতৰৰ ফলমূল বতৰৰ শাকপাচলি সদায় খাব লাগে মই আগতেও কৈছো আপোনালোকে জানে যদিও কৈছো মই তো বতৰৰ ফলমূল সদায় খাব লাগে এইবোৰ বস্তু মোৰ ল'ৰা-ছোৱালীবোৰে খাই বৰ বেয়া পায় বতৰৰ বস্তুবোৰ মই একদম জোৰ জবস্তি 1 টিস্পুন হলেও হিহঁতক খুৱাও অকনমান হলেও খুৱাও যিকোনো বতৰৰ বস্তু জোৰ জবস্তি খুৱাও এয়া মই নাজভিলা পালোহি এতিয়া মই আপোনালোকক ডেল কাৰ্নেগী কিতাপৰ মোৰ ভাল লগা কেইটামান কথা কৈ শুনাম আপোনালোকেও ভাল পাব ভিডিঅ'টো শেষলৈকে চাবচোন বন্ধুসকল এয়া মই ডেল কাৰ্নেগীৰ কথাৰে আৰম্ভ কৰিছো দেই শুনি থাকিব যি সুখৰ সন্ধানত আমি আজীৱন দৌৰি ফুৰো আপোনাৰ বা মোৰ তাক পোৱাৰ পক্ষে এটা খুব ভাল উপায় আছে সেইটো মই ভালদৰে জানো কাৰণ মোৰ নিজৰ পৰিয়ালতে তেনে ঘটনা ঘটিছে মোৰ মা দেউতাই আনক সহায় কৰাৰ পৰা যি আনন্দ পোৱা যায় সেই আনন্দৰ বাবে আনক সহায় কৰিছিল আমাৰ আৰ্থিক অৱস্থা তেতিয়া খুব এটা ভাল নাছিল সকলো সময়তে ধাৰৰ সুদ পৰিশোধ কৰিবলগীয়া হৈছিল তৎসত্ত্বেও দেউতা আৰু আয়ে প্ৰতি বছৰে এখন অনাথ আশ্ৰমলৈ টকা পঠিয়াইছিল সেই আশ্ৰমখন আছিল সুদূৰ আইৱা নগৰীত মা দেউতাই সেই আশ্ৰম জীৱনত কেতিয়াও দেখা পোৱা নাছিল তথাপি মা দেউতাই তাৰ সৰু সৰু অনাথ শিশুক দূৰৰ পৰা সাহায্য কৰিছিল তাৰ বাবে তেওঁলোকে কাৰো পৰা কোনো কৃতজ্ঞতা আশা কৰা নাছিল
ঘৰৰ পৰা ওলাই অহাৰ পিছত মই মা দেউতালৈ বৰদিনৰ উপলক্ষে কিছু টকা পঠিয়াই কৈছিলোঁ তেওঁলোকৰ কিবা চখৰ বস্তু কিনিবলৈ, কিন্তু তেওঁলোকে তেনে কৰা নাছিল। বৰদিনৰ কেইদিনমানৰ আগতে মই ঘৰলৈ আহিলত মা দেউতাই মোক কৈছিল কেইবাটাও সন্তানসহ এগৰাকী দুখীয়া মহিলাক তেওঁলোকে মই পঠোৱা টকাৰে কয়লা আৰু খাদ্য কিনি দিছে। এই উপহাৰ পাই তেওঁলোক ভীষণ আনন্দিত হয়, কিন্তু কিবা উভতাই পোৱাৰ আশা নকৰি দান কৰাৰ আনন্দনো কিমানখিনি সেই কথা তেনে কাম কৰাসকলেহে জানে। দেউতাৰ এৰিষ্টটলৰ আদৰ্শ মানুহ হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। এৰিষ্টটলে কৈছিল তেওঁৱেই আদৰ্শ মানুহ যি আনৰ উপকাৰ কৰি আনন্দ লভে আৰু আনে তেওঁৰ উপকাৰ কৰিলে লজ্জিত হয়, কাৰণ দান কৰাটো মহত্বৰ লক্ষণ, আনহাতে দান গ্ৰহণ কৰাটো নীচতাৰ চিন। এইখিনিতে মই যিটো কথা ক'ব বিচাৰিছোঁ সেইটো হ'ল তেওঁৰ দ্বিতীয় বক্তব্য। আমি যদি সুখী হ'ব বিচাৰোঁ তেনেহ'লে কৃতজ্ঞতা আৰু অকৃতজ্ঞতাৰ কথা পাহৰি যাব লাগিব আৰু দান কৰাৰ আনন্দৰ দ্বাৰা প্ৰভাৱিত হৈ দান কৰিব লাগিব। হেজাৰ হেজাৰ বছৰ ধৰি আই বোপাইসকলে অকৃতজ্ঞ ল'ৰা ছোৱালীৰ কথা কৈ আহিছে আৰু সিহঁতক অভিশাপ দি আহিছে। আনকি শ্বেক্সপিয়াৰৰ ৰজা লিয়েৰেও কৈছে যি সন্তান অকৃতজ্ঞ তাৰ দাঁতৰ তীক্ষ্ণতা সাপতকৈও অধিক। কিন্তু ল'ৰা ছোৱালীবোৰক আমি নিশিকালে সিহঁত কৃতজ্ঞ হোৱাৰ শিক্ষাই বা পাব ক'ত? আগাথা ফিলমেনৰ মতে অকৃতজ্ঞ এটা স্বাভাৱিক প্ৰৱণতা, আনহাতে কৃতজ্ঞতা হ'ল গোলাপৰ দৰে। তাৰ যত্ন ল'ব লাগিব, পানী দিব লাগিব, ৰক্ষা কৰিব লাগিব। আমাৰ সন্তানবোৰ অকৃতজ্ঞ হ'লে তাৰ বাবে প্ৰকৃততে দায়ীনো কোন? হয়তো আমি পিতৃ মাতৃসকলেই। আমি যদি তেওঁলোকক আনৰ প্ৰতি কৃতজ্ঞ হোৱাৰ শিক্ষা নিদিওঁ তেনেহ'লে তেওঁলোকেনো কেনেদৰে আমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব? বন্ধুসকল, আজিলৈ ইমানতে সামৰিলোঁ। নিজৰ খুব যত্ন ল'ব। অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই অল।